শুভ সন্ধ্যা সকলোকে। এতিয়া মই আপোনালোকক দেখাম ৰাতি মুখৰ ছালখনৰ আমি কেনেদৰে পৰিচৰ্যা কৰিব লাগে আৰু কেনেদৰে পৰিচৰ্যা কৰিলে আমাৰ ছালখনৰ উজ্জ্বলতাটো বাঢ়ে, আমাৰ মুখৰ ছালত যি বয়সৰ চাপ পৰে সেইখিনি নপৰাকৈ থাকে আৰু আমাৰ দিনটো কাম কাজ বা ভাগদৌৰিৰ মাজত যিটো আমাৰ ষ্ট্ৰেছ হয় সেই ষ্ট্ৰেছটো নাইকিয়া হয় আৰু মোৰ দৰে যাৰ মাইগ্ৰেইন আছে তেওঁলোকে কৰিলে বহুত বেছি উপশম পাব। খালি ভিডিঅ'টো দুটা পাৰ্টত হ'ব, কাৰণ এটা পাৰ্টত গোটেইখিনি ভিডিঅ' নাহিবও পাৰে। এতিয়া তাৰ কাৰণে মই এলমণ্ড অইল অলপমান আৰু অলপমান ফ্লেক্সিডৰ অইল লৈ লৈছোঁ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে নাৰিকল তেল আৰু গ্লিচাৰিনো মিক্স কৰি ল'ব পাৰে। মই এই দুটাই লৈছোঁ। তাৰপিছত ধুনীয়াকৈ মিক্স কৰি লৈ মই এনেকৈ লগাই ল'ম। মুখত লগাই পেলাই আমি ডিঙিটো লগাম, ধুনীয়াকৈ লগাম। এনেকৈ উল্টা জিৰ' হিচাপে লিপছটোতো লগাম, কাৰণ লিপছটো আমাৰ ঠাণ্ডাৰ দিনত ধুনীয়াকৈ বৰকৈ ফাটি যায় হয়নে, গতিকে আমি লগাম। এতিয়া কি হ'ল, প্ৰথমতে আমি দুইখন হাত এনেকৈ মোহাৰি আমি গালখনত দিম, কপালত দিব পাৰে, চকুত দিব পাৰে। যেতিয়া আপুনি তেল থকা হাতখন মোহাৰিব গৰম ভাৱ এটা পাব। ই আমাৰ ছালখন বহুত উজ্জ্বল কৰে। কৰি চাব, এনেকৈ আপোনালোকে শুই চাব, কেইদিনমান কৰি পেলাই শুই যাব, মুখখন ধুব নালাগে। তেতিয়া আপোনালোকে গম পাব লাহে লাহে আপোনালোকৰ স্কিনখন কিমান উজ্জ্বল হৈছে। এনেকৈ মই কৰিম, তাৰপিছত কৰিম। আচলতে এইখিনি মই মোৰ নিজৰ পৰিচৰ্যা কৰি থাকোঁতে সেই ভিডিঅ'টোৱে আপোনালোকক দেখাইছোঁ, কাৰণ বহুতে মোৰ স্কিনখন ভাল পায় যিহেতু, গতিকে মই যিখিনি পৰিচৰ্যা কৰোঁ সেইখিনিকে আপোনালোককো দেখাইছোঁ। এনেকৈ কৰাৰ পিছত দুটা আঙুলি এনেকৈ লৈ মুখখনত এনেকৈ লাহে লাহে মাৰক, মানে ডেব কৰক। এনেকৈ কৰিলেও আমাৰ তেজ চলাচল ভাল হয় আৰু আমাৰ স্কিনখন বহুত উজ্জ্বল হয়। তাৰপিছত কি কৰিব লাগে, লাহে লাহে আমাৰ এই ডিঙিৰ এই ছালকেইখন অলপ অলপ লাহে লাহে টানিব লাগে, একদম লাহেকৈ। এয়া কৰিলেও আমাৰ তেজ চলাচল ভাল হয় আৰু আমাৰ স্কিনখন বহুত ধুনীয়া হয়। তাৰপিছত এই দুইটা আঙুলি লৈ এইফাললৈ দুই ছাইডলৈ লাহেকৈ, একদম লাহেকৈ কাণৰ ছাইডলৈ আমি নিম, দেখিছেনে, দুইটা ছাইড কাণৰ ছাইডলৈ নিম আৰু লাহেকৈ এনেকৈ লৈ আহিম, একদম ৰিলেক্স। এইখিনি কৰোঁতে আচলতে কথা কৈ থাকিব নালাগে, মই যিহেতু দেখাই আছোঁ গতিকে কৈ আছোঁ। উশাহটো ধুনীয়াকৈ ল'ব লাগে, এৰিব লাগে। এয়া আচলতে য়োগাও আছে এনেকুৱা, কিন্তু মই এইখিনি ফেচ মাছাজতহে শিকা, স্কিনৰ ট্ৰিটমেণ্টত। এনেকৈ 7-8 বাৰমান কৰিব পাৰে, খালি কাণৰ এইখিনি জেগালৈ নিব আৰু লাহেকৈ, আৰু ডিঙিৰ পৰা এনেকৈ। এইটো কৰিলে আমাৰ যিটো মানে বয়সৰ চাপ পৰা বা ওলমি যোৱাৰ সমস্যা থাকে বয়সৰ লগে লগে মুখৰ ছালখন, সেইখন নপৰে। এনেকৈ তাৰপিছত ডিঙিৰ এইখিনি আমি এনেকৈ টানিম। ই আমাৰ ডাবল চিনৰ সমস্যাটো নাইকিয়া কৰিব। তাৰপিছত আমি আকৌ আহিম আমাৰ স্কিনটো টাইট কৰাৰ কাৰণে। লাহেকৈ নাকৰ এইখিনিৰ পৰা আমি কাণৰ এই ওপৰ অংশলৈ নিম। এনেকৈও আমি 6-7 বাৰমান কৰিম। দুইটা ছাইডে এনেকৈ দি একদম লাহেকৈ প্ৰেছাৰ এটা দি পেলাই একদম লাহেকৈ নিম। নাকৰ এইখিনিত দিম, তাৰপিছত চকুৰ তলৰ অংশত নিম। চকুৰ তলৰ অংশৰ পৰাও আকৌ আমি এইখিনিলৈকে নিম। আমাৰ যিটো বলিৰেখা পৰে, ই চকুৰ তলত যদি বলিৰেখা পৰিছে, ছাইডত যদি বলিৰেখা পৰিছে, ই সেইখিনি নোহোৱা কৰিব। তাৰপিছত আমি ওঠৰ ছাইডকেইটাৰ পৰাও একেই আমি এইখিনিলৈ নিম। এনেকৈও আমি 4-5 বাৰমান কৰিম।